জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভাল আৰু মোৰো ভাল বেয়া মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই যে অসমৰ গৃহৰক্ষী বাহিনী আছাম হোমগাৰ্ড সম্পৰ্কীয় শেহতীয়া খবৰসমূহ তলত উল্লেখ কৰা হ'ল। আপোনালোকে সবিশেষ চাব আৰু ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এতিয়া বৰ্তমান নিযুক্তি আৰু ৰিজাৰ্ভেশ্যনৰ কথা ক'বলৈ গ'লে অসম চৰকাৰে অসম আৰক্ষীৰ কনিষ্টেবল UB আৰু AB পদৰ নিযুক্তিৰ ক্ষেত্ৰত 1% পদ গৃহৰক্ষী হোমগাৰ্ড আৰু ভিলেজ ডিফেন্স পাৰ্টি VDP সদস্যৰ বাবে সংৰক্ষিত কৰিছে। আৰু অতিৰিক্ত নম্বৰ ৱেট টেক যিসকল পাৰ্টি ইতিমধ্যে ভিলেজ ডিফেন্স পাৰ্টি VDPৰ সদস্য তেওঁলোকক গৃহৰক্ষী বাহিনীৰ নিযুক্তিত 3 নম্বৰ অতিৰিক্ত ৰেহাই ৱেট টেক প্ৰদান কৰা হ'ব। আৰু দৰমহা আৰু ভাত্তাৰ বিষয়ে ক'বলৈ গ'লে শেহতীয়া তথ্য অনুসৰি গৃহৰক্ষী জোৱানসকলৰ দৈনিক ভাত্তা প্ৰায় 767 টকা হৈ আছে। যদিও বিভিন্ন সময়ত এই ভাত্তা বৃদ্ধিৰ দাবী উত্থাপন হৈ আহিছে, বৰ্তমানলৈকে নতুন কোনো চৰকাৰী নিৰ্দেশনা প্ৰকাশ পোৱা নাই। কিন্তু কথাই কথাই শুনিব পাই আছোঁ যে আমাৰ অসমৰ গৃহৰক্ষী জোৱানসকলৰো 8 পে দৰমহা যেতিয়া বাঢ়িব, 8 পে লাগিব, তেতিয়া আমাৰ গৃহৰক্ষী জোৱানসকলেও কিবা এটা ন্যূনতম দৰমহা বৃদ্ধি হ'ব। আৰু প্ৰতিবাদ আৰু দাবীৰ বিষয়ে ক'বলৈ গ'লে শ্ৰীভূমি জিলাত গৃহৰক্ষী জোৱানসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত শেহতীয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ উপৰিও গুৱাহাটীৰ লাষ্ট গেটত বিভিন্ন সময়ত গৃহৰক্ষীসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু বনৰক্ষী ফৰেষ্ট গাৰ্ডৰ নিযুক্তি 2024ত অসম আৰক্ষীৰ নিযুক্তি বোৰ্ডে SLPIB 2972টা বনৰক্ষী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে, যাৰ আবেদনৰ অন্তিম তাৰিখ 22 ফেব্ৰুৱাৰী 2024। অধিক জানিবলৈ আপুনি আছাম পুলিচৰ অফিচিয়েল ৱেবছাইটতো পৰিদৰ্শন কৰিব পাৰে। আৰু আপুনি কোনো নিৰ্দিষ্ট জিলাৰ খবৰ বা নিযুক্তিৰ আবেদন সম্পৰ্কে অধিক তথ্য জানিব বিচাৰে নেকি? যদি জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ জয় হিন্দ, জয় ভাৰত।